নমস্কাৰ, মোৰ নাম ৰায়হানুল ইছলাম। মই কেইটামান ঘৰচীয়া জন্তুৰ নাম, কেইটামান বনৰীয়া জন্তুৰ নাম আৰু কেইবিধমান মাছৰ নাম ক'ব ওলাইছোঁ। প্ৰথমতে মই কেইটামান ঘৰচীয়া জন্তুৰ নাম ক'ম। গৰু, ছাগলী, কুকুৰ, মেকুৰী, ঘোঁৰা, ভেড়া, গাধ, শহাপহু, মহ আৰু ৰাজস্থান উট। এতিয়া মই কেইটামান বনৰীয়া জন্তুৰ নাম ক'ব ওলাইছোঁ। বাঘ, সিংহ, হৰিণ, হাতী, শিয়াল, জিৰাফ, জেব্ৰা, গড়, ভালুক। মাছৰ নাম কোৱা। এতিয়া মই মাছৰ নাম ক'ম। কাৱৈ, গৰৈ, চিতল, শিঙি, শিঙৰা, চেঙেলী, গাগল, ৰৌ, পাভ। ধন্যবাদ।